হোৱাটছআপ গাইজ তিছমি চোৱান পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া আহিছোঁ আমি বাগাবীচ পালোঁ মানে এটা কলংগুত আহিলোঁ বৰ্তমান কালাংগু সেইখন। তো গাইজ বাগাবীচ ন এইখন কালাংগু বোলে। তো তাতে আহিছোঁ আজি। বহুত ধুনীয়া আৰু এইবিলাক কালাংগুৰ গোৱাৰ চলা দেখাইছোঁ মই কালি ভিডিঅ'ত। তো এতিয়া বিচৰ ওচৰলৈকে গৈ আছোঁ মানে বিচখন পালোঁ আৰু দেখাই আছোঁ। কোনটো অঁ ঠিক আছে ঠিক আছে ঠিক আছে আৰু এইবিলাক দেখুৱাই দেখি সুন্দৰ জেগা ধুনীয়া। অ'কে গাইজ কালাংগু বিচ ভাল লাগিছে। অ'কে গাইজ মানে এতিয়া আমি গা ধুব লাগিব তাতে। আজি গা ধোৱাকৈ আহিছোঁ। তো ইয়াতে হাফ পেণ্ট এটা লৈ লওঁ 150 ল অ'কে গাইজ এই পেণ্টটো লৈ ল'লোঁ 150 ৰুপিজ। ইয়াতে তাৰমানে আহি কিনে আপোনালোকে যদি পেণ্ট চেণ্ট লৈ নাহে ইয়াতে ল'ব পাৰিব। ওচৰতে পায় ধুনীয়া ধুনীয়া কাপোৰ চাপ হাফ পেণ্ট পাব টি চাৰ্ট পাব আৰু আপোনালোকক যি লাগে সাগৰ পাৰত আহিলে। যদি বনাব ইচ্ছা আছে পেঞ্চিল 10 টকাকৈ ল'ম বুলি কৈছিলে সেনেকুৱা কৈছিলে। আৰু মানে তো আপোনাক যদি আহিলে যদি কয় বোলে নিজে এইটো এনেকৈ আহে তো পূৰা এনেকৈ ধৰি কিনে থাপ মাৰি লৈ যাব এনেকুৱা পূৰা সেনেকুৱা মানে ইয়াতে। তো এইটো পেণ্টটো লৈ ল'লোঁ। তো এতিয়া যাৰ কাৰণে পূৰা গা ধুব লাগিব। আজি গা ধুম বুলি আহিছোঁ। চাই থাকিব আৰু তো আমি লৈ ল'লোঁ এই কেৰি বেগটোত দুটা হাফ পেণ্ট। এতিয়া পূৰা গা ধুবি না একদম গা ধুব লাগিব পূৰা এই ডান্স কৰি ঠিক আছে। তো এতিয়া আমি গৈ আছোঁ আৰু ধুনীয়াকৈ গা ধুব কালাংগুত। গাইজ এই এনেকুৱা চাৰ্ট মানে এতিয়া বহুত পাব আৰু ধুনীয়া চাৰ্ট বহুত ভাল একদম মোৰ ফেভৰেট চাৰ্ট হয় এনেকুৱা। এতিয়া গৈ আছোঁ বিচৰ ওচৰলৈকে। মানে কি হৈছিলে মানে ইয়াতে নেটটো অকণমান কমকৈ চলে সেইকাৰণে আমি কাপোৰ লৈছিলোঁ। কাপোৰ লওঁতে কি বুলি কয় এই ফোনপে'তে পইচাটো মানে দিছিলোঁ আৰু ফোনপে' ইউজ কৰি আছিলোঁ। তো তাৰমানে ইয়াতে নেটটো চলে হয় নেটটো কমকৈ চলে সেইকাৰণে অলপ প্ৰব্লেম হ'ল। অলপ টাইম থাকিলোঁ ইয়াতে 10 মিনিটমান থাকিলোঁ ইয়াতে। তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ বিচৰ ওচৰলৈকে মজা কালাংগু বিচ। তো এতিয়া গৈ আছোঁ আৰু গাইজ চাই থাকিব। কি কোনখন কাই অ'কে গাইজ ফাইনেলি আহি পালোঁ কালাংগু বিচ। প্ৰথমবাৰ আহিলোঁ মানে পাগল লাগিছোঁ আৰু একদম মানে যেতিয়া মিৰামাৰ গৈছিলোঁ না আমি তাতে ইমান ভাল নহয়। ইয়াতে মানে গোৱাৰ মেইন বুলি ক'ব লাগিব না কালাংগু। তো ইয়াতে মানে পূৰা এনেকুৱা জমনি এনেকুৱা ধুনীয়া মানে পূৰা কি ক'ম আৰু পাগল লাগিছোঁ। দেখ सकते हो বিয়াত হৈছোঁ ইয়াতে বিয়াত হৈ গাড়ী আছোঁ মাৰি আছে না হোৱাটছআপত আছে না। অ'কে গাইজ ফাইনেলি কালাংগু বিচ চাই লোৱা গাইজ। हेलो आगे से आप तीनों भाई साहब ब्लैक पैनल ऊपर आया। তো এতিয়া আমি আজি গা ধুবলৈ আহিছোঁ। মই পূৰা আজি গা ধুব লাগিব ধুনীয়াকৈ চাই থাকিব। हेलो बारह ही आप ज़्यादा लोग ना रहो शॉर्ट चले आप लोग। গাইজ আমি এতিয়া গা ধুবৰ কাৰণে পূৰা গা ধোৱাৰ ড্ৰেছ পিন্ধিলোঁ। বছে পূৰা একদম মানে পূৰা পেণ্ট পিন্ধি ল'লে পূৰা গা ধুবৰ কাৰণে ৰেডি। অ'কে গাইজ আমি পূৰা গা ধুবৰ কাৰণে ৰেডি। পূৰা পেণ্ট চেণ্ট পিন্ধি ল'লোঁ। এই আমাৰ সিহঁতে মানে গা ধুই আহিলে পূৰা। মই গা ধোৱা নাই এতিয়া গা ধুম। ইয়াতে বালিত পূৰা ইয়াতে
ধুবলৈ আছে মানে তো এতিয়া গা ধুওঁ ধুনীয়াকৈ অঁ হয় বুজিছে Good. Hey. Kiol. क्या हुआ? क्या हुआ? Good भागो लगे रे. ये चला. तो guys, video ini report kabar kan. এতিয়া অকমান মাছত গৈ আছো অলপ ভিতৰৰ সাগৰ পুৰা একদম ভিতৰত গৈ আছো এতিয়া पानी और दिन भी सानी ada onda biara foto merah kis Oke guys, আমি এতিয়া অকণমান কিউবে কলংগো বিচখন ঘূৰি আছোঁ পুৰা মানে গা ধুলোঁ গা ধুই কিনে উঠিলোঁ এতিয়া আৰু গা ধুম অলপ পিছত মই কৈছোঁ না পুৰা যেতিয়া গা ধুৱাকৈ ভালকৈ আহিম না তেতিয়া পুৰা এই বহুত টাইম লাগি কিনে যাম ইয়াতে তো সেইকাৰণে আজি পুৰা টাইম লৈ কিনে আহিছোঁ পুৰা গা ধুই আছোঁ মানে এতিয়া গা ধুৱাই কিনে উঠিলোঁ জাষ্ট আৰু অলপ পিছত গা ধুই আছোঁ ओके गाइस देख सकते हो मेरे पीछे कैसा लगा मेरा मजाक तुमको ओके गाइस আৰু এটা কি বুলি কয় বটিং যদি কি বুলি কয় আৰু বটিঙত যদি উঠিব বিচাৰে মানে বটিং 200 টকাকৈ লয় পুৰা ঘূৰাই আনিব মানে পিছে পুৰা আচ্ছা লাগা গাইস এনজয় जाइए मत ऊपर बैठने का गहरे पानी में जाइए मत अभी हाइट पानी बढ़ रहा है गाइस মানে কেতিয়াবা বহুত ডাঙৰ ঢৌ আহে না মানে এনেকুৱা ডাঙৰ ঢৌ আহে মানে আৰু এসি গাইস ডাঙৰ ঢৌ মানে খাইলে যাব লাগিব ওই এনেকুৱা ঢৌ আহিলে আৰু কি বুলি কয় মোবাইল পৰিব কাৰণে ৰিস্ক থাকে ওকে গাইস আৰু অকণমান এতিয়া ধুনীয়াকৈ গা ধুই আছোঁ অলপ পিছত তো এতিয়া অকণমান বহি লওঁ আৰু পুৰা ইয়াতে ধুনীয়া বহুত
কৰিম কেতিয়াবা ধুনীয়াকৈ আহি কিনে ব'টিঙো কৰিম মানে বহুত ভাল আৰু গোৱাৰ মেইন কালাংগু বিচ আৰু বাগা বিচ এইকেইখনে পূৰা জনপ্ৰিয় হয় গোৱাৰ তো এতিয়া ৰুমতে গৈ আছোঁ পূৰা ধুনীয়াকৈ মোটামুটি ইয়াতে 4 ঘণ্টামান থাকিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই এণ্ড কালাংগু বিচ আহি আছোঁ আকৌ অতি সোনকালে লগ পাম ৱাগা বিচ আৰু কালাংগু বিচত তো জয় হিন্দ জয় আই অসম বাই হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মনবা এতিয়া মই কলফি খাই আছোঁ বহুত টেষ্টি হয় প্ৰথমতে মই কলফি বুলি ক'লে কি কলফি গম পোৱা নাছিলোঁ তো মানে কলফি খাই ভাল লাগে এতিয়া মানে কলফি খাব লাগিব আৰু